হেল্ল' বন্ধুরা, মই তোমালোকক এতিয়া দেখুৱাম টপ 5 নেশ্যনেল পাৰ্ক ইন আছাম। আৰু এই 5খন নেশ্যনেল পাৰ্ক আছামৰ ভিতৰত ফেমাছ হয়। গতিকে ভিডিঅ'টি স্কিপ নকৰিবা আৰু দেখি থাকক। তো ভিডিঅ'টি ষ্টাৰ্ট কৰা। প্ৰথমতে দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্ক অসমৰ ভিতৰত হয়। কাজিৰঙা নেশ্যনেল পাৰ্ক টপ 5ৰ ভিতৰত 1 নম্বৰত হয়। আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। আৰু ইয়াত বহুত ধৰণৰ জীৱ জন্তু দেখিবলৈ পোৱা যায়। আৰু কাজিৰঙা নেশ্যনেল পাৰ্কত বহুত মানুহে আহি থাকে আৰু এইটো অসমৰ ভিতৰত সবচে ফেমাছ হয়। গতিকে কাজিৰঙা নেশ্যনেল পাৰ্ক অসমৰ ভিতৰত 1 নম্বৰ হয়। দ্বিতীয় নম্বৰত দিয়া আছে মানাস নেশ্যনেল পাৰ্ক। আৰু মানাস নেশ্যনেল পাৰ্ক আৰু অসমৰ টপ 5 নেশ্যনেল পাৰ্কৰ ভিতৰত দ্বিতীয় নম্বৰত হয়। আৰু ইয়াত বিভিন্ন ধৰণৰ জীৱ জন্তু গছ গছনি দেখিবলৈ পোৱা যায়। বিশেষকৈ মানাস নেশ্যনেল পাৰ্কত প্ৰাকৃতিক দৃশ্য দেখিবলৈ বহুত ভাল আৰু এইটো বহুত ধুনীয়া লাগে। 3 নম্বৰত দিয়া আছে ডিব্ৰু-চৌখোৱা নেশ্যনেল পাৰ্ক। আৰু ডিব্ৰু-চৌখোৱা নেশ্যনেল পাৰ্ক অসমৰ ভিতৰত 3য় নম্বৰত হয়। ইয়াতো বিভিন্ন ধৰণৰ জীৱ জন্তু আৰু গছ গছনিৰে ভৰপূৰ আৰু প্ৰাকৃতিক দৃশ্য বৰ ধুনীয়া হয়। ইয়াত বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পোৱা যায় আৰু ঝিল আছে আৰু এইটো দেখিবলৈ বৰ ভাল লাগে। আৰু এইটো ঠাইত বহুত পৰ্যটকে ইয়াত পৰ্যটন কৰিবলৈ আহে আৰু এইটোৰ অসমৰ ভিতৰত এটা ফেমাছ ঠাই। আৰু 4 নম্বৰত দিয়া আছে নামেৰি নেশ্যনেল পাৰ্ক। আৰু নামেৰি নেশ্যনেল পাৰ্ক এইটো অসমৰ ভিতৰত 4ৰ্থ নম্বৰত হয়। আৰু নামেৰি নেশ্যনেল পাৰ্কত বহুত ধৰণৰ পক্ষী দেখিবলৈ পোৱা যায়, হাতী আৰু বহুত ধৰণৰ জীৱ জন্তু দেখিবলৈ পোৱা যায়। ইয়াত বহুত ভাল এটা পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু এইটো অসমৰ ভিতৰত 4ৰ্থ নম্বৰ হয়। 5 নম্বৰত দিয়া আছে ওৰাং নেশ্যনেল পাৰ্ক। ওৰাং নেশ্যনেল পাৰ্ক এইটো অসমৰ ভিতৰত 5 নম্বৰত হয়। আৰু ওৰাং নেশ্যনেল পাৰ্ক ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে জনা যায়। আৰু ইয়াত বহুত ধৰণৰ জীৱ জন্তু দেখিবলৈ পোৱা যায়। ওৰাং নেশ্যনেল পাৰ্কৰ প্ৰাকৃতিক দৃশ্য বৰ ধুনীয়া হয়। ইয়াত বনৰীয়া ম'হ, বাঘ আদি দেখিবলৈ পোৱা যায়। তো এইটো অসমৰ ভিতৰত 5 নম্বৰত। তো ভিডিঅ'টো যদি অলপো ভাল লাগি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ ফুল ৱাচ কৰিব। থেংক ইউ so much for watching my video.